নমস্কাৰ বন্ধুসকল, এপিএছাম টুডেলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বিগ আপডেট এটা আহিছে, ডাঙৰ খবৰ, যিহেতু অসম পুলিচৰ 15খন ডিষ্ট্ৰিক্টৰ ইতিমধ্যে ইণ্টাৰভিউ চলি আছে আৰু বাকী 3খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড কাইলৈৰ পৰা মুকলি হ'ব। গতিকে কোনকেইখন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড মুকলি হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ভিডিঅ'টো শেষলৈকে চালে সকলো গম পাব। গতিকে অফিচিয়েল ৱেবছাইটত এটা বিগ আপডেট আহিছে, এখন নটিচ আহিছে। অসম পুলিচৰ এখন নটিচ আহিছে অফিচিয়েল ৱেবছাইটত। কাইলৈৰ পৰা মুকলি হ'ব 3খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড। গতিকে শিৱসাগৰ, যোৰহাট আৰু কৰিমগঞ্জ এই 3খন ডিষ্ট্ৰিক্টৰ এডমিট কাৰ্ড 25 তাৰিখ কাইলৈৰ পৰা মুকলি হ'ব। আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে সেই এডমিট কাৰ্ডত লিখা থাকিব কেতিয়াৰ পৰা, অৰ্থাৎ 1 মাৰ্চৰ পৰা ইণ্টাৰভিউবিলাক হৈ যাব। গতিকে আপোনালোকে ৱেবছাইট ভিজিট কৰি থাকক, কাইলৈ ডাউনলোড কৰিব পাৰিব। আৰু বাকী যিখন 15খন ডিষ্ট্ৰিক্ট থাকিব সেইখিনি আপডেট আহি থাকিব। এই মাৰ্চ মাহতে এডমিট কাৰ্ড আপোনালোকে পাব। গতিকে এইটো আছিল বিগ আপডেট। যদি ভিডিঅ' চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্লিজ। থেংক ইউ।